নমস্কাৰ, কি খবৰ সকলোৰে? মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো সন্ধিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া সন্ধিয়া হ'বই হ'ল। মই এতিয়া নামঘৰলৈ যাওঁ। খুৰীয়ে লগ ধৰিছিলে নামঘৰত চাকি দিবলৈ যাওঁ। অকলে যাব বেয়া পাইছে, মোকে লগ ধৰিলে। সেইকাৰণে মই খুৰীৰ লগতে গৈ আহোঁ নামঘৰৰ পৰা। এইয়া বাহিৰত আন্ধাৰে হ'ল, আমি আহি আছোঁ আৰু নামঘৰলৈ। এতিয়াৰ পৰা কিনো ক'ত কেনেকৈ দেখাব পাৰোঁ চাই যাবচোন বাৰু, অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে। এতিয়া আমি আহি আছোঁ, এয়া বাটে বাটে সন্ধিয়া সময়ত এনেকৈ ওলাই আহি অকণ খোজকাঢ়িলে ভালো লাগে বাৰু। আহি আছোঁ দুইজনী। এতিয়া নামঘৰৰ পৰা আহি ঘৰ পালোহি। ভালো লাগে বাৰু, মন্দিৰ বা নামঘৰলৈ গ'লে এনেকৈ সেৱা কৰি আহিলে মনটো বহুত ভাল লাগে। এতিয়া আহি ঘৰত এওঁ আহি পাইছেহি। এতিয়া চাহ একাপ খাই লওঁ সন্ধিয়া। এতিয়া এয়া পাকঘৰত চাহ খাই আছোঁ। খাই লওঁ চাহকণ। এতিয়া এয়া ফুলকবি দি ৰাতিৰ সাজত মাছ বনাম। এয়া সৰু মাছ আছে, পিঁয়াজ ধনিয়া দি ভাজিম। এয়া মাছ ফ্ৰাই কৰিম আৰু এয়া বেঙেনা আছে, এইটো ফ্ৰাই কৰি দিম। এয়া মাছ ফ্ৰাই কৰি আছোঁ। এয়া ফুলকবি জোল বনাবৰ কাৰণে অলপ ফুলকবি বইল কৰি লৈছোঁ। বেছি নকৰোঁ বইল, হাফকৈ বইল কৰিম। তাৰপিছত এয়া সৰু মাছ ভাজিবলৈ ধনিয়া পিঁয়াজ কেঁচা জলকীয়া কাটিছোঁ। এয়া ফুলকবি তৰকাৰীৰ কাৰণে পাঁচফোৰণ, শুকান জলকীয়া আৰু এয়া বিলাহী কাটি লৈছোঁ। এয়া সৰু মাছ ফ্ৰাই কৰি আছোঁ। এতিয়া হাফ ফ্ৰাই হ'লে ইয়াতে মই পিঁয়াজ দি দিম। পিঁয়াজখিনি এতিয়াই নিদিওঁ, নহ'লে বেছি ভাজ খাই যায় যে। হাফ ফ্ৰাই হোৱাৰ পাছত দিলে পিঁয়াজটো কোমল হৈ যাব আৰু খাবলৈও মিঠা মিঠা লাগে, তেতিয়া খাবলৈ ভাল লাগে আৰু। এইটো জোখলৈকে ভাজি ইয়াতে এতিয়া পিঁয়াজ কেঁচা জলকীয়া দি দিলোঁ। এয়া মাছ ভাজা হৈ যাব আৰু এতিয়া এইফালে এয়া মায়ে ভাতো পাতি দিছে। এতিয়া ইয়াতে অলপ ধনিয়া পাত দি দিম। আমি কুকাৰৰ ভাতটো ইমান বেছিকৈ নাখাওঁ, কেতিয়াবাহে খাওঁ। চচৰ মাৰ কাঢ়া ভাতটোৱে বেছিকৈ খাওঁ। এয়া মাছ ভাজা কেৰাহীখনতে মই এতিয়া আৰু অলপ ইয়াতে তেল দি দিম ফুলকবি বনাবৰ কাৰণে। তেল গৰম হ'ল, ইয়াত শুকান জলকীয়া দুটা দি দিছোঁ। পাঁচফোৰণ দি দিছোঁ। ফুলকবি বহাই নিমখ হালধি দি এতিয়া অলপ সময় এইখিনি ভাজি ল'ম। ভাজি পেলাই কি কৰোঁ চাই থাককচোন। ফুলকবি তৰকাৰী হ'লে হৈ যাব আৰু। বেঙেনা ফ্ৰাই এতিয়া নকৰোঁ, ভাত খোৱাৰ আগে আগে কৰিম। ঠাণ্ডা হৈ গ'লে বেয়া লাগে ফ্ৰাই খাই, গৰমে গৰমে কৰি ল'ম। অলপ ভাজি ল'লোঁ এয়া ফুলকবিখিনি। এতিয়া ইয়াতে মই বিলাহী দি দিম। বিলাহী দি আৰু অলপ সময় ভাজিব লাগিব, বিলাহীটো কোমল হৈ গলি যাব লাগিব যে। বনোৱাৰ মাজতে মায়ে এই আমলখি আচাৰ বনাব, তাৰ কাৰণে এয়া নিমখ দি আছে আমলখিত। মা এয়া কেইদিন ৰাখিব? আমলখিত যে নিমখ দি থৈছে 3 দিন ৰাখিম আৰু। 3 দিন। তাৰপাছত মা কেনেকৈ মায়ে আচাৰ কৰে মই দেখাই দিম, হ'ব? পিছত দেখুৱাই দিম আৰু। অঁ ঠিক আছে। এয়া ফুলকবিৰ লগত বিলাহী কোমল হৈ গ'ল, জহি গ'ল। এতিয়া মই গৰম পানী কৰি ৰাখিছোঁ, ইয়াতে গৰম পানী দি দিম। এয়া ফুলকবি তৰকাৰী উতলি আছে, এতিয়া ইয়াতে মই মাছ দি দিওঁ। মাছ দি পেলাই তৰকাৰীটো 8ৰ পৰা 10 মিনিটমান উতলিব দিম মই। পাকঘৰত মাছৰ জোল উতলি আছে বাৰু, অলপ সময় উতলিব লাগিব। অথনি যে কৈছিলোঁ সন্ধিয়া নামঘৰলৈ গৈছিলোঁ খুৰীৰ লগত, তেতিয়া ওলাই যাওঁতে ৰিলচ দুটা বনাই ল'লোঁ পিটিককৈ। মই এনেকৈ ৰিলচ বনাই মোৰ ভাল লাগে আৰু মোৰ মনটো ভাল লাগে, সেইকাৰণে কৰি থাকোঁ মাজে মাজে। মন গ'লে বনাওঁ এটা দুটা ৰিলচ। আপোনালোকে যদি মোৰ ৰিলচসমূহ চাব বিচাৰে তেনেহ'লে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিবচোন। শ্যামলীমা বৰুৱা মেধি বুলি আছে, একেই নাম আছে বাৰু। এয়া মাছৰ তৰকাৰী হৈ গ'ল। এতিয়া ইয়াতে অলপ ধনিয়া দি দিছোঁ শেষত।
এতিয়া নমাই থ'ম আৰু গেছটো অফ কৰি। এতিয়া ভাত পানী খাই আজৰি হৈ আহিলোঁ। এতিয়া ফ্ৰেছ হৈ শুই যাম আৰু। আজি ভিডিঅ'টো বেছি দীঘলীয়াও নহ'লে, সন্ধিয়া আৰম্ভ কৰিছিলোঁহে নামঘৰ যাওঁতে। বেছি দেখাবও নোৱাৰিলোঁ বাৰু। এই ৰাতিৰ সাঁজটোৱে কি বনালোঁ সেয়াই আপোনালোকক দেখালোঁ বাৰু। ভাবিছোঁ আজিৰ ভিডিঅ' যিহেতু আজিয়ে আপোনালোকলৈ আগবঢ়াই দিম। যদি আপোনালোকে চাই ভাল পায় ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, কাৰণ আপোনালোকৰ এটা এটা লাইক, এটা এটা কমেণ্ট মোৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ মই আৰু এটা নতুন ভিডিঅ' বনাবলৈ মই সাহস পাওঁ। আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এতিয়া সকলোকে গুড নাইট। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।